দিম যিবোৰ পুৰা ডেমেজ হৈছে গোটেই নতুন লগাম বাকি আৰু এতিয়া মই আপোনালোকক দেখাম মানে কি কৰিম আৰু সো আজিতো বহুত বেছি গৰম সো আমি আহি গ'লো বাইকখন ইয়াতে সো আপোনালোকে চাব পাৰিছে বাইকখন মানে যোৱাকালি মানে আহি পূজাৰ পৰা আহি মানে মই আজি মানে কভাৰ কৰি থৈ দিছোঁ সো এতিয়া বোলো সেই তাতে লৈ যাওঁ লৈ গৈ কিনে আপোনালোকক দেখাই আছোঁ আৰু কি সো গাইজ এতিয়া বাইকখন উলিয়াই দিলোঁ সো এইবাৰ মই আপোনালোকক দেখাম আৰু বাইকখন মানে কি এইবাৰ কৰিম আৰু সো মই ভাবিছোঁ 17 নাইবা 18 তাৰিখে যাম সো আপোনালোকে চাব পাৰিছে গাইজ এইখন হৈছে আমাৰ মৰমৰ বাইকখন সো দুদিনমান আগতে মই আপোনালোকক দেখাইছোঁ ভিডিঅ'তে পূৰা ক্লিন কৰি দিছিলোঁ কিন্তু এয়া চাব পাৰে আপোনালোকে ধূলি চুলি একদম মানে অৱস্থা বেয়া কৰি থৈছে আৰু সো আপোনালোকে এইবোৰ চাওক মানে ৰিমবোৰ কেনেকৈ মানে ধূলি লাগি গৈছে আৰু সো বোকা বাৰু লগা নাই কাৰণ তেনেকুৱা জেগাত কোনো যোৱা নাই আৰু বোকা থকা জেগাত সো বাকী এইবোৰে আৰু ধূলিৰে বতৰত ধূলি লাগিবই সো এইবাৰ আপোনালোকে চাব পাৰে কিমান ধূলি হৈ আছে হেণ্ডেল বাৰটো সো আৰু আপোনালোকক দেখাইছোঁ এইবাৰ এইটো চাওক আপোনালোকে চাওক এই ৰিমটো চাওক পিছফালৰ ৰিমটো সেইদিনা মই ক্লিন কৰিলোঁ বঢ়িয়াকৈ থিনাৰ দিয়ে লগতে আৰু মানে হ'ল কি এতিয়াতো সেই চেইন লুপৰ সেই আঠাবোৰতো নাই এতিয়া খালি সেই যিটো মানে থিনাৰ আছে থিনাৰ দি চাফা কৰিছোঁ কিন্তু তথাপি সেই থিনাৰ ফৰতে ধূলি লাগি গৈছে আৰু গাইছ এইটো আৰু লগতে এক্সজষ্টটোও ধূলি লাগি গৈছে তো একো নাই এইবোৰতো চাফা হৈ থাকে সো বাকী এতিয়া বাইকখনত মই ভাবিছোঁ কি মানে যিকেইটাৰ মষ্ট ইম্পৰ্টেণ্ট কাম আছে মোৰ এতিয়া ইম্পৰ্টেণ্টটো হৈছে আপোনালোকে গমেই পায় সো এই লেফ্ট ছাইডৰ যিটো মানে ভাইজাৰ আছে আৰু লেফ্ট ছাইডৰ যিটো ফেয়াৰিং আছে এই ফেয়াৰিংটো মানে কমপ্লিটলি মই চেঞ্জ কৰি দিম সো মই ভাবিছোঁ দুদিনমান পিছত যাওঁ নে 17-18 তাৰিখ মানত যাওঁ সো মোটামুটি যাম আৰু এইকেইদিনমানৰ ভিতৰতে লগতে আৰু এই পিছফালে আপোনালোকে যিটো চাব পাৰিছে ছিটটোৰ কাষত যিটো থাকে ফেণ্ডাৰ সেইটোও খবৰ কৰি আহিম সেইটো যদি আছে সেইদিনা লগাই লৈ আহিম নাথাকিলে দুদিনমান আকৌ পিছত গৈ সেইটো লগাই লৈ আহিম সো একো নাই গাইজ বাকী আৰু লাহে মই এইটোতো এই মেইন যিটো লেফ্ট ছাইডৰ ফেয়াৰিং আছে এইটোতো চেঞ্জ কৰি দিলে মোৰ বাইকখন কমপ্লিটলি হৈয়ে গ'ল আৰু বেলেগ একো কামেই নাই কিন্তু তথাপিও মই কিছুমান সৰু সুৰা কাম আছে এইবোৰ কৰি ল'ম যেনে এই যে ইণ্ডিকেটৰ আছে সো ইণ্ডিকেটৰবোৰ চেঞ্জ কৰি দিম ইণ্ডিকেটৰটো বাৰু মই নতুন লগাইছিলোঁ এক্সিডেণ্ট হোৱাৰ এমাহমান আগতে লগাই দিছিলোঁ কিন্তু এমাহে নহয় 20-25 দিনমান আগতে লগাইছিলোঁ কিন্তু উপায় নাই এক্সিডেণ্ট হৈ গ'ল সো এইবাৰ আকৌ নতুন লগাব লাগিব আৰু লগতে দিছে মাৰ্চৰ আজি কেই তাৰিখ আজি চাগে 10 তাৰিখ নেকি 10 তাৰিখ আজি মাৰ্চৰ ইমান গৰম পৰিছে আৰু এতিয়াতো বহুত দিন আছে আৰু মেইন গৰমটো আহিব তো তাকে ভাবি আছোঁ কি অৱস্থা হ'ব এতিয়া আৰু তো বৰষুণ আহিলে অলপমান ভাল লাগি যাব অলপমান মনটো শান্তি পাব আৰু লগতে হ'ল কি আমাৰ প্ৰকৃতিটো মানে একদম মানে পূৰা মানে চিকচিকীয়া হৈ উঠিব আৰু সো একো নাই গাইজ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ সো আৰু দেখাবলৈও নাই একো বেলেগ সো এতিয়া মানে আপোনালোকে গমেই পায় মই যিহেতু গাঁৱত থাকোঁ সো সিমান মানে কণ্টেণ্ট একো নাই আৰু কি বনাম আৰু বনালে হয় একেটাই বনাব জানো যিটো মানে হ'ল কি মানে মটো ব্লগিং কৰিব জানো অলপমান ফালাফালি দেখুৱাব পাৰোঁ আৰু লগতে হ'ল কি আপোনাৰ লগত কিছুমান মানে কথা মানে শ্বেয়াৰ কৰিব পাৰোঁ সেইটোৱে আৰু বাকী আৰু মইতো বেলেগ একো নাজানো আৰু লগতে হ'ল কি বৰ্তমান সময়ততো মই বেলেগ একো কৰিও নাই বৰ্তমান হ'ল কি ইউটিউবে কৰি আছোঁ আৰু লগতে হ'ল কি আপোনালোকে গমেই পায় সো গাইজ অলপমান আপোনালোকে শ্বেয়াৰ কৰি দিব সো মোৰো মনটো অলপমান ভাল লাগি যাব ময়ো মানে এনকাৰেজ পাম আৰু এনকাৰেজ হ'ম মানে নতুন মানে ভাল আৰু ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিবলৈ মানে বহুত উৎসাহ পাম আৰু আপোনালোকে অলপমান ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে হ'ল কি পাৰিলে যিসকলে ধৰি লওক এনেধৰণৰ ফালাফালি ভিডিঅ' নাইবা ধৰি লওক মানে ৰাফ ৰাইডিং নাইবা আৰু মটো ব্লগিং চাই ভাল পায় বাইকৰ ৰিলেটেড কণ্টেণ্ট চাই যিসকলে ভাল পায় তেওঁলোকৰ লগত পাৰিলে অলপমান শ্বেয়াৰ কৰি দিব মোৰো ভিউজ আহিব আৰু লগতে হ'ল কি আপোনালোককো মই বহুত মানে থেংকফুল থাকিম আৰু আপোনালোকৰ প্ৰতি এনেতো আছোঁই আপোনালোকৰ প্ৰতি যিসকলে ছাবস্ক্ৰাইব কৰিছে আৰু যিসকলে মোৰ ভিডিঅ' চায় সো বহুত ধন্যবাদ আপোনালোকক থেংক ইউ গাইজ সো বৰ্তমান বেলেগৰ কাৰণে হয়তো এইখিনি ছাবস্ক্ৰাইবাৰ একো মেটাৰ নকৰে কিন্তু মোৰ কাৰণে এইখিনি ছাবস্ক্ৰাইবাৰ বহুত মেটাৰ কৰে সো মই কোনো ধনী ঘৰৰ ল'ৰা নহয় মই এনে আৰু মিডল ক্লাছ হওঁ আৰু সো সেইটোৱে আৰু গাইজ একো নাই গাইজ মই নেক্সট ভিডিঅ'ত আপোনালোকক লগ কৰি আছোঁ গাইজ টিল দেন ষ্টে ছেফ ষ্টে হেপী বাই